নমস্কাৰ ইউটিউব চেনেলবাসী মৰমৰ বন্ধু বান্ধৱীসকল, আজি এটি মই টপিক লৈ আহিছোঁ। আমাৰনো কি আছে মোৰ বুলিবলৈ বা নিজৰ বুলিবলৈ? একোৱেতো নাই। আমি খালী হাত আহিছোঁ, গাত কোনো বস্ত্ৰ কাপোৰ একোৱেই নাই। আৰু যোৱা দিনাখনো আমাক মানুহবিলাকে খালী হাতে পঠাব। কিন্তু তাৰে ভিতৰতে যে আমি ধন সম্পত্তি বুলি বলিয়া হৈ যাওঁ, পাগল হৈ যাওঁ যে এইটো মোৰ, এইটো তোৰ, এইটো মোৰ ল'ৰা, এইটো মোৰ ছোৱালী, এইবিলাক সকলো মিছা। যোৱা টাইমত অকল বাঁহডালেই যাব, বাঁহত চাঙি সাজি আপোনাক শ্মশানলৈ লৈ যাব। তাত পুৰি শেষ কৰি ছাইখিনিয়ে থাকিব মাত্ৰ তাত, আৰু সেই ছাইখিনি কেইদিনমান পাছতে মাটি হৈ যাব। গতিকে মোৰ বুলিবলৈ কোনো একো নাই। আৰু যোনে মোৰ বুলি নিজৰ বুলি ভাবি সেই বস্তুটোকে তাৰমানে ভাবি থাকে এইটো মোৰ বুলি, কিন্তু সেই দুখটোৱে হ'ল আপোনাৰ দুখ। মানে এইটো জনমত মোৰ আৰু বেলেগটো জনমত আৰু আন কাৰোবাৰ আছিল, আৰু অহা জনমটোত আৰু আন কাৰোবাৰ হ'ব। সেইকাৰণে কোনো কাৰণ নহয়। মিছাকৈয়ে আমি এইবিলাক মোৰ, তোমাৰ, আপোনাৰ এইবিলাক যে ভাবি মনত দুখ দিওঁ, এই হ'ল কথা। খালি এইটোৱে চিন্তা কৰিব লাগে যে আমি এইটো জীৱনত ভাল কৰিলেহে অহা জীৱনত বা অহা জনমত আমি ভাল ফল পাম। আমি যে এইটো জীৱনত বেছি ভাল ফল পোৱা নাই, কিন্তু ভাল পাইছোঁ। কিন্তু আমি যে মনুষ্য জনম পাইছোঁ সেইটোৱে আমাৰ ভাল। কিন্তু এই মনুষ্য জনমটো যে ইমান ভাল এটা হৈ আমি যদি বেয়া বেয়া কামবিলাক কৰোঁ, তেতিয়াহ'লে অহা জনমত আমি যে আৰু মনুষ্য জনম হ'ম, এইটোতো নহয়। গতিকে আৰু যেন আমি মনুষ্য জনম হ'ব লাগে, আৰু ক'তো যে ভগৱানে আমাক নপঠায়, সেইকাৰণে আমি বেয়া কামবিলাক কৰিব নালাগে। ইমান মোৰ বুলি টকা পইচা বুলি বেংকত থৈ এনেকৈ সাবটি ধৰি থাকিব নালাগে। নিজে নাখায় কিবা কৰি, দৰকাৰ হ'লে ৰাস্তাৰ কুকুৰকে দিয়ক বিস্কুট চিস্কুট কিনি, দৰকাৰ হ'লে যিবিলাক ভিক্ষাৰী আছে তেখেতসকলক দিয়ক। আৰু যিবিলাক শ্ৰেণী মানুহে ল'ৰা ছোৱালীক পঢ়াতে বহুত খৰচ লাগে, সেইবিলাকক দান কৰক। আপুনি বহুত ফলাফল লাভ কৰিব, গম পাইছে? কিন্তু মাথাত কিছুমান ভাল শক্তি পঢ়ি শুনি ডাঙৰ হৈ আৰু কাকো একো কুটা এডালো দিব নোৱাৰা, সেইটোৱে হৈছে 1 নম্বৰ বেয়া কথা। সেইটোৰ কাৰণে আমি অহা জনমত আকৌ মৰিব লাগিব। এই টকা পইচাবিলাক একো লগত নাযায়। সেইকাৰণে কৈছে আমি খালী হাত আহিছোঁ আৰু আমি খালী হাত যাম। আজি মোৰ যিটো বস্তু মোৰ, সেইটো বস্তু আগৰ জনমত অইন কাৰোবাৰ আছিল, আৰু অহা জনমত অইন কাৰোবাৰ হ'ব। গতিকে মোৰ তোৰ বুলি একো বস্তু ভাবি কোনো লাভ নাই। বাছ ভাল কাম কৰি যাওক আৰু জীৱনটো আজাদিত চলি যাওক। মেন ইজ মৰ্টেল, এইটোতো সকলোৱে জানে। এইখিনি ক'লোঁ বন্ধু বান্ধৱীসকল। যদি কিবা ভুল হৈছে ক্ষমা কৰিব, আৰু যদি ভাল লাগিল ভিডিঅ'টো চাই, তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব মোৰ নতুন চেনেল এইটো। আৰু তেতিয়াহ'লে মই আকৌ ভিডিঅ' বনাব উৎসাহ পাম। মই কিন্তু নিজৰ ফালৰ পৰা এইবিলাক কথা কওঁ, কেনেকুৱা হয় আপোনালোকে চাব।